জুবিন দাক শিল্পৰ বাবে চোৱাৰ যি হেঁপাহ, যি আৱেগ, যি অনুভূতি, এয়া আপোনালোকৰ মাজত এনেদৰে খচি ৰাখিলোঁ। দাদাৰ শৰীৰটো আমাৰ মাজত থকাৰ অৱস্থাত এনেকৈ শেষ হোৱাৰ বাবে দাদাৰ গানত আমি উন্মত্ত হৈ উঠিলোঁ। শৰীৰটো থকা অৱস্থাত কানে এনেকে শুনিছো জুবিন দাৰ গান। ইয়াৰ পাছত আৰু দাদাৰ শৰীৰটো নাথাকে আমাৰ মাজত। দাদাৰ গানত কেক পোৱাৰ কাৰণে দাদা থাকোঁতে নাচিছো। কেক পোৱাৰ প্রেমর মুক্ত প্রকাশ